নমস্কাৰ। ইয়াৰ আগৰ ভিডিঅ'ত মই ছোভিয়েট ৰাছিয়াৰ পতনৰ কাৰণসমূহ আলোচনা কৰিছোঁ। এতিয়া আলোচনা কৰিম যে ছোভিয়েট ইউনিয়ন পতনৰ পাছত সমগ্ৰ বিশ্বত দেখা দিয়া পৰিৱৰ্তনসমূহ। অৰ্থাৎ ছোভিয়েট ইউনিয়ন যে ধ্বংস হৈছিল তাৰ পিছত সমগ্ৰ বিশ্বত কি কি পৰিৱৰ্তন দেখা দিছিল। প্ৰথম কথা হ'ল যে ছোভিয়েট ইউনিয়ন পতনৰ পাছত সমগ্ৰ বিশ্বত যি ক্ষমতাকেন্দ্ৰিক ৰাজনীতি অৰ্থাৎ শীতল যুদ্ধ যে চলি আছিল, সেই শীতল যুদ্ধ সম্পূৰ্ণৰূপে সমাপ্তি ঘটিছিল। দ্বিতীয়তে, সমগ্ৰ বিশ্বতে আমেৰিকা যুক্তৰাষ্ট্ৰ এক বৃহৎ শক্তি হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল। তাত আমেৰিকাই সকলো দিশৰ পৰা নিজকে শক্তিশালী বুলি আত্মপ্ৰকাশ কৰিছিল। তৃতীয়তে হ'ল এই ছোভিয়েট ইউনিয়নৰ লগত যিবিলাক ৰাষ্ট্ৰ আছিল, সদস্য ৰাষ্ট্ৰ, সেই ৰাষ্ট্ৰসমূহে মুক্তি লাভ কৰি স্বাধীন ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল। চতুৰ্থতে হ'ল যে ছোভিয়েট ইউনিয়ন পতনৰ পাছত ছোভিয়েট ইউনিয়নৰ যিহেতু আদৰ্শ আছিল সাম্যবাদ অলৰেডি ধ্বংস হৈ গ'ল, সেনে বিশ্বৰ প্ৰায়বিলাক ৰাষ্ট্ৰই পুঁজিবাদ গ্ৰহণ কৰিবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছিল। আনকি ভাৰতবৰ্ষইও এই পশ্চিমীয়া ৰাষ্ট্ৰসমূহৰ লগত সম্পৰ্ক বৃদ্ধি কৰিবৰ কাৰণে চেষ্টা কৰিছিল। পঞ্চমতে, ছোভিয়েট ইউনিয়ন পতনৰ পাছত সমগ্ৰ বিশ্বত কিছুমান নতুন নতুন সমস্যাই দেখা দিছিল, যেনে বিশ্ব সন্ত্ৰাসবাদ, বিভিন্ন মহামাৰী আদি বিভিন্ন সমস্যাই দেখা দিছিল। ইয়াৰ পাছতে যে ছোভিয়েট ইউনিয়নৰ পতনৰ পাছতেই চীনে এক বৃহৎ অৰ্থনৈতিক শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছিল। বিভিন্ন ৰাষ্ট্ৰৰ যিটো পৰিৱৰ্তন ৰাজনৈতিক হওক, অৰ্থনৈতিক ক্ষেত্ৰত হওক, বিভিন্ন দিশত হওক, এই ছোভিয়েট ইউনিয়ন পতনৰ পাছতেই বিভিন্ন ক্ষেত্ৰত ৰাষ্ট্ৰসমূহৰ পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছিল। যিমান পাৰে মই চমুকৈ টপিকটোৰ কথাটো বুজাই দিছোঁ, আৰু যদি বিশেষ বুজি পোৱা নাই তেতিয়া মোক জনাব। মই বিশেষভাৱে বেছি বহল কৰি দিলে খেলিমেলি লাগি যাব ষ্টুডেণ্টখিনিৰ কাৰণে, গতিকে অলপ চমুৱাই কৰি দিছোঁ। ধন্যবাদ।